হেল্ল' গাইজ, আজি মই দুটা ৰেচিপি লৈ আহিছোঁ। এয়া প্ৰথমে লৈছোঁ কলডিল। কলডিলটোৰ বাকলিখিনি গুচাই কলডিলৰ কোমল অংশখিনি মই এনেদৰে কুটি লৈছোঁ। আৰু এয়া কলডিলখিনি ভাজিবলৈ পিঁয়াজ, জলকীয়া আৰু কেইফুটামান নহৰু মিহিকৈ কাটি লৈছোঁ। এয়া কেৰাহীটো গৰম হোৱাত এতিয়া মই মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত এতিয়া মই কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। আৰু ইয়াৰ লগতে মই নহৰুখিনিও দি লৈছোঁ। এইখিনি এতিয়া ভালকৈ ৰঙচুৱা হ'বলৈ মই এনেদৰে লাৰি দিম অকণমান। এইখিনি ভালদৰে ৰঙচুৱা হোৱাৰ পিছত এতিয়া মই ইয়াতে দিছোঁ হালধি গুড়ি। এতিয়া মই এইখিনি কলডিলখিনি দি দিছোঁ। এতিয়া মই সোৱাদ অনুসৰি নিমখ অকণমান দি লৈছোঁ। এইখিনি এতিয়া অলপ সময় সিজি থাকিবলৈ মই ঢাকনি লগাই দিম। এয়া অলপ সময় সিজি লোৱাৰ পিছত এতিয়া মই এইখিনিত অকণমান গৰম পানী দি লৈছোঁ। এতিয়া কলডিলখিনি ভালকৈ সিজি যাবলৈ মই আকৌ ঢাকনি লগাই দিম অলপ সময়ৰ কাৰণে। এয়া পানীখিনি শুহি গৈছে। কলডিলখিনি আৰু ভালদৰে সিজিব লাগিব। মই গেছটো ল' ফ্লেমত দি অলপ সময়ৰ কাৰণে ঢাকনি লগাই দিম। এয়া কলডিলখিনি ভালদৰে সিজি গৈছে আৰু কলডিলৰ ভাজিখন কমপ্লিট হৈ গ'ল। আৰু এয়া লৈছোঁ জিকা, আলু আৰু কেইটামান লৈছোঁ কঁঠালৰ গুটি। এইখিনিৰে আমি মাছেৰে জোল বনাম। কেৰাহীটো গৰম হোৱাত ইয়াতে মই মিঠাতেল দি দিছোঁ আৰু মিঠাতেলখিনিও গৰম হোৱাত মই কাটি থোৱা পিঁয়াজ, জলকীয়া দি লৈছোঁ। পিঁয়াজ, জলকীয়াখিনি ভালকৈ ৰঙচুৱা হোৱাৰ পিছত এতিয়া মই ইয়াতে দিছোঁ হালধি গুড়ি। এইখিনি ভালদৰে হোৱাৰ পিছত এতিয়া মই ইয়াতে পাচলিখিনি দি দিছোঁ।
এইখিনি ভালদৰে লাৰি লোৱাৰ পিছত এতিয়া মই সোৱাদ অনুসৰি নিমখ অকণমান দি লৈছোঁ। এইখিনি মই ভালকৈ লাৰি লোৱাৰ পিছত এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকনি লগাই এইখিনি সিজি থাকিবলৈ দিম। জিকাৰ পৰা ওলোৱা পানীখিনি শুহি যাবলৈ মই অলপ সময়ৰ কাৰণে ঢাকনি লগাই দিম। এয়া জিকাৰ পানীখিনি শুহি গৈছে আৰু আলু জিকাখিনি ভালদৰে সিজি গৈছে। এতিয়া মই এইখিনিত গৰম পানী দি দিম। এইখিনি এতিয়া ভালদৰে উতলিবলৈ মই আকৌ ঢাকনি লগাই দিম অলপ সময়ৰ কাৰণে। এইখিনি ভালদৰে উতলি উঠাৰ পিছত এতিয়া মই ইয়াতে মাছখিনি দি লৈছোঁ। মাছখিনি দি লৈ মই অলপ কিছু সময়ৰ কাৰণে ঢাকনি লগাই দিম। এয়া আমাৰ আঞ্জাখন ভালকৈ উতলি উঠাৰ পিছত প্ৰায় কমপ্লিট হৈ গ'ল আঞ্জাখন। আপোনালোকলৈ মোৰ এটা অনুৰোধ থাকিল, আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই আছে তো তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আজিলৈ ভিডিঅ'টি ইমানতে, গতিকে বাই বাই এণ্ড টেক কেয়াৰ।